হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই মাৰ ঘৰত আছোঁহি আৰু মাৰ হাতৰ লগত মই আজি মৰাণলৈ ওলাইছোঁ শ্বপিং কৰিবলৈ, বজাৰ কৰিবলৈ। কি বজাৰ কৰোঁ মই দেখাম, ভিডিঅ'টো শেষলৈকে চাই যাব। আমি মৰাণ পালোঁহি। মৰাণ আহিয়ে পোনপ্ৰথমে সোমালোঁ আমি উষা জুৱেলাৰ্ছত। মা পাপাই ঘৰৰ কাৰণে কিবা এটা সোণৰ বস্তু নিওঁ বুলি ভাবিছে, সেয়েহে চাইছোঁ কি পচন্দ হয় তেওঁলোকৰ। মোবাইল ফোন ইউজ কৰি লাগে, ব্লগ বনাই আছোঁ। Kenya model itu semua 51,500. itu মংগলসূত্ৰৰ ৰেট নি? एक्सेस 100% होगा। 100%। যোনটো হ'ব मतलब मार्केट ভ্যালু যোনটো হ'ব ডায়মণ্ডো আছে ন আপোনালোকে? ডায়মণ্ডো পাই যাব। ইয়াৰ সকলো গহনা হলমাৰ্কযুক্ত আৰু আপোনালোকে ৰিচেণ্ট ভেলু যদি বস্তুটো নি ইয়াতে বিক্ৰী কৰোঁ বুলি ভাবে, তেওঁলোকে সেইটো সময়ত যি ভেলু থাকিব সেইটো ভেলুৱে দিব আৰু এক্সচেঞ্জ কৰি বেলেগ বস্তুও নিব পাৰিব। আৰু আমি ল'লোঁ মালৈ চেন এডাল আৰু পাপালৈ এটা আঙুঠি, আৰু ইয়াৰ পিছতে যাম আমি শ্যাম ক্লথলৈ কাপোৰ কিনিবলৈ। আৰু মই মৰাণৰ ভিডিঅ' বেছি নেদেখাওঁ, কাইলৈ ৰাতিপুৱাই আমি গুৱাহাটীলৈ যাম, পাপাৰ নেক্সট কেমো আছে। মই গুৱাহাটীলৈ যোৱাৰ পিছত মই ভিডিঅ'টো কণ্টিনিউ কৰি যাম, মই গুৱাহাটীতে দেখাম ভিডিঅ'টো। আৰু বস্তুবোৰ কি কিনিলোঁ মই পিছত দেখাম, মাহঁতে কেনেকুৱা ধৰণৰ বস্তু ল'লে, কি কাপোৰ কিনিছিলোঁ। আমি এতিয়া গুৱাহাটীলৈ বুলি গৈ আছোঁ আৰু আমাৰ ৰাতিপুৱাই মৰ্ণিং ছুপাৰ আছিল 8:40। এইবাৰ মোৰ লগত ছোৱালীও লৈ লৈছোঁ আৰু আনফালে মোৰ 2 নম্বৰ বাইদেউ ওলাইছে আৰু তাই ছোৱালী। মানে মোৰ 2 নম্বৰ বাইদেউ গোটেই ৰাস্তাত 14 বাৰ বমি কৰি আহিছে, অৱস্থা একেবাৰে বেয়া। তেওঁ ছোৱালীও 2বাৰমান বমি কৰিলে। এতিয়া মই আহি থকা ভিডিঅ' নিদিলোঁ, আহি থাকোঁতে ভিডিঅ' নকৰিলোঁ। এতিয়া আহি পায়ে মই ভিডিঅ'টো কৰিছোঁ। ল'ৰা ছোৱালীয়ে ভিডিঅ'টো কৰিবলৈ অসুবিধা হয় অকণমান, বেমাৰীক মই দেখাম অকণমান। কেনেকুৱা ফিলিংছ? অকণমান আগতখিনি ভাল লাগিছে, আজি একো কৰিলোঁ 14 বাৰ বমি কৰিছোঁ। আমি চাহ তাহ খাই গোটেই ৰুম লেতেৰা কৰি থৈছোঁ। এয়া পোৱালীকেইজনী, এইফালে চোৱা বেটি, হেল্ল' এভৰিৱান কৈ দিয়া, হাই কৈ দিয়া। ৰুম 2টা ল'লোঁ, এইটোত আমি 2জনী থাকিম আৰু পাপা কাষতে থকা ৰুমটোত থাকিব। গুৱাহাটীলৈ আহিলোঁ কেমো দিবলৈ বুলি, আৰু এটা কাৰণতো আহিছোঁ। বাইদেউ অহা কাৰণটো মই পিছত ক'ম। ভিডিঅ'টো আপোনালোকে কি কৰোঁ কি নকৰোঁ এইকেইদিন শেষলৈকে চাই যাব। আৰু ঘপককৈ অহা ডিচিশ্যনটো ল'লে তাই, মানে আহিবলগীয়া হ'ল, কাৰণ এটা আছিলে। কাৰণটো মই কাইলৈ দেখাম ৰাতিপুৱা, আপোনালোকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। এভৰিৱান, এতিয়া আমি ৰেডি হ'লোঁ। কালি ৰাতি মই কৈছিলোঁ ক'লৈ যাম বুলি। এতিয়া আমি ওলাই ৰেডি হ'লোঁ। এইফালে বাইদেউ ওলাই ৰেডি হ'ল, পাপা হোটেলৰ পৰা আহি পোৱা নাই, জোতা পিন্ধিছে। আমি কেইজনী ওলাই গুচি আহিলোঁ। এইফালে পোৱালীকেইজনী হাই কৈ দিয়া, গুড মৰ্ণিং কোৱা। আমি ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আমি ওলাইছোঁ ৰাতিপুৱাই আজি পাপালৈ বুলি। পাপা যেতিয়া গা বেয়া হৈ আছিল, আমি তেতিয়াই ঘৰত এটা টোপোলা বন্ধা হৈছিল যে কামাখ্যা মন্দিৰত গৈ এটা হাঁহ দিম বুলি আগবঢ়াই থৈছিলোঁ। সেয়েহে সৰু বাইদেউ আহিবলগীয়া হ'ল আৰু এয়া আমি গৈ আছোঁ। এয়া মন্দিৰ প্ৰৱেশ দুৱাৰ পালোঁহি।
ফাইনেলি আমি আহি পালোহি। মই ভিতৰৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম। মন্দিৰৰ কাষতে থকা দোকানৰ পৰা চাকি আৰু ধূপ প্ৰসাদ এইবোৰ লৈ ল'লোঁ। মালা আৰু চূৰ্ণি, মন্দিৰৰ ভিতৰত চূৰ্ণিও দিয়ে বোলে, সেয়েহে আমিও লৈ ল'লোঁ। বাইদেউ সকলোৱে আমি ইয়াৰ পৰাই বজাৰ কৰি লৈ ল'লোঁ। আৰু এতিয়া আমি সোমাম মন্দিৰৰ ভিতৰত। এয়া মন্দিৰ ভিতৰৰবোৰ। নালাগে নালাগে, হ'ব। ৰাতিপুৱাই এইখিনি পূজা কৰি গ'ল। এবাৰ আমাৰ কৰিছে, আমিও আছোঁ 10টামান লাইন হ'ব। তাৰপিছতহে আমি লাইনত পালোহি। বহুত মানুহ। প্ৰথম ছেকেণ্ডবাৰত আমি সোমালোঁ। 1 ঘণ্টামান হ'ল ৰৈ আছোঁ, মানে লাইনত আমি ৰৈ আছোঁ, পোৱাগৈয়ে নাই। পামগৈ আৰু 10 মিনিটমানৰ পিছতে। এইফালে বলি দিবলৈ ছাগলী, পাৰ আৰু এইফালে বলিহাল। ফাইনেলি পূজা দি আহিলোঁ, ভিতৰত সোমাবলৈ পালোঁ বহুত দেৰিৰ মূৰত। ৰাতিপুৱা আমি 6:30মান বজাত ইয়াত পাইছিলোঁহি আৰু ৰৈ ফাইনেলি এতিয়া 2টা বাজিলে। 2টা বজাত আমি পূজা দিব পালোঁ, মানে দৰ্শন কৰিবলৈ পালোঁ। এতিয়া ওলাই আহিছোঁ অকণমান বাহিৰত ঘূৰি ফুৰি, আকৌ আমি হোটেললৈ যাবগৈ লাগিব। ইয়াত আৰু আমি বেছি দেৰি কৰিব নোৱাৰোঁ, সময় হৈ আহিল। দেৰিয়ে হৈছে আমাৰ কাৰণে। পাপাৰ কাইলৈ কেমো আছে আৰু আজি আমি ডক্টৰক লগ কৰি ব্লাড টেষ্ট কৰাব লাগিব। আমি মানে দিনটো মিলাই আহিছিলোঁ। আজি এই কামাখ্যাত সোমাই ব্লাড টেষ্ট কৰিবলৈ যাম আৰু কাইলৈ কেমোলৈ আমি এই ঘৰলৈ যামগৈ। তাকে ভাবিছোঁ ইয়াতে যদি কিবা এটা পাওঁ খাই মেলি গৈ আমি ডাইৰেক্ট হস্পিটেললৈ যামগৈ। হ'ব নামিব নালাগে, নামিবা। হ'ব তাতে থাকা। নামি ওলাই নমস্ব। এতিয়া আমি কামাখ্যা মন্দিৰ এৰিম, আমি যাবলৈ বুলি ওলালোঁ। যোৱাৰ আগতে ইয়াতে যদি কিবা এটা পাওঁ খাই যাম বুলি ভাবিছোঁ আৰু লগালগ গৈ হস্পিটেল যাব লাগিব। আমাৰ অলপ পলমে হৈছে আৰু গুৱাহাটীৰ নেক্সট দিনাখন কি কৰোঁ কি নকৰোঁ মই নেক্সটটো ভিডিঅ'ত দিম। তেতিয়ালৈকে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত।